অৱস্থা বেয়াই আমটিতো খাব নেদব সদায় নমৰাতে সম্পত্তিখিনি ভাগ কৰি দিয়া হ'লে ভাল আছিল এইখিনি আৰু বেৰা ঘূৰা কাম ময়ে চাব পাৰিলোঁ ইটো আৰু কামেই নাই সৰুৰ পৰা তিতা আমটিতো নাখালেও কথা নাছিল ৰ আমাৰ সম্পত্তিখিনি ভাগ কৰি দি যা হ'লি দাদা মোক পিতাইছোঁ কেনে কৰিব লাগিছে চকু টকু তোৰ নাম লৈ লৈ মাতি আছে হা জানা তিতা কোনে মৰবা দিবা নোৱাৰা আধা ঘণ্টামান পানী চানী খুই হ'লেও ৰাখব লাগব বাপাত গেলো মই গেলো বাপা মই গেলো আর ততে কি করা কবিতা পিতাও মরার আগতে এটা কথা কৈ যাব আমি সম্পত্তিখিনি কেনেকে ভাগ কৰিম সেইটো কথা কৈ যাব দাদা পানী খুৱাম ৰখ পিতা যা পানী লৈ আছো এক গিলাচ তাড়াতাড়ি যা কবিতা ক'ৰবাত কিবা আছে যদি একেবাৰে মোক কওঁ সৰুৰ পৰা নহতে সৰুৰ পৰা পানী আনবা হেত আছো তাই এক রোজ ভাত ভালকে নুখুৱালি মাছ মাংস এদি আর মাংস খাম বুলি ভাবিছিলো তাতে ভেন্দি আৰু মাহৰ দালি খোৱা কি কথা কওঁ কবিতা তই চবাব নোৱাৰা কাৰণে মাহৰ দালি খুৱাইছিলো কলগাছ দুডাল আছে তহঁতলে লাগছি ভাগে ল'বি আৰু এই হৰে নালাদি খেতি কৰাংতে মই এটা বাকাচত অলপ খাজানা লৈছোঁ এই গাছৰ তলত 1 ফুট খানি কিনে এইখিনি সম্পত্তি ভাগে ল'বি ৰপা আৰু দাৰপা ৰপাক মাতো ৰপাক মা ৰপা পিতাক অলপ পানী খুৱাই দিওঁ পানীখিনি খাওঁ পিতা কবিতা তোর ভাগত চামুচ খানো গেল লগত চামুচ কিমান ৰখিম আৰু তোমাৰ আহা এই লগকেইটাক এৰি তেতিয়াই আহিছোঁ মই 10টা বজাতো তুমি কিমান দেৰি কৰিব যা হা আহা মই ইমান দেৰি হৈছে মোৰ এতিয়া ভয়ো লাগি আছে মই নাহিলে নাযাওঁ তুমি আজি নাহাক লৈ নাযাওঁ মই আজি আহিবাতো সঁচা আহা তুমি মোৰো ভয় লাগি আছে কিবা ঘূৰ কিবা আছে নেকি কোনোবা আছে নেকি হা কোনোবা আছে নেকি মই যায় মই যায় মোৰ মানে পিছে থাকি কিবা যা লাগি আছে মই যাওঁ তুমি বেয়া নাপাবা যাবই লাগব সি বিচিৰবা আমি একেলগে থাকোঁ তিনিটাই কিন্তু যদি কিবা এটা হয় মাক বাপেক কাই ক'ব সেইকাৰণে বিচিৰবাই লাগব এনেকুৱা জেগা ঐ কোনোদিন আহি নাপাওঁ নন্দন ৰাতি 10টা বজাতে আহিছি এতিয়াক লাগি ঘৰ পহা নাই তাকেইতো নন্দন সেইটো ইয়াতে বহি আছে কেনেকৈ বহি আছে চোন ই হচ কেনেকুৱা পৰিস্থিতিত বহি আছে চোন দেখাচ্ছো
তুই কেনেকৈ আছো মোৰ ভয় লাগছে মই আছো তই ভয় নকৰিবি বুঝলে পু কি আছো তোৰ তুই কি আছ ওই ধরো পড়বো মোৰ মাথাটো ঘূৰিছে ৰুমত লৈ যাও কালু বাবাক বা ক'ত লগ পাওঁ এই তিনিটা ৰখাইলে বাবাকে বিচাৰি আহিব দাই ক'ত যা হে কালু বাবা ক'ত আছে কালু বাবাক বিচাৰি আহিছো আমি মই কালু বাবাৰে মানুহ মোৰ লগত আহ ঐ বাবাৰ হেৰণত আছে ইয়াতে বহি দিয়া বহুত ডাঙৰ বিপদ আমাৰ বন্ধুক বাচক এনে তো ঠিকে থাকে যেতিয়া ৰাতি 2টা বাজে তেতিয়াৰ পৰা হাঁহিয়ে থাকে আমি কেমান ইক মাৰো কি কৰো নাকানে সি হাঁহিয়ে থাকে বচাওক বাবা আমাৰ বন্ধুক বচাওক বাবা জানো তহঁতৰ বন্ধুৰ কি হৈছে সেই ৰাতি 2টা বজাত সি চখনৰ গছৰ মোবাইল কথা পাতিব যায় সেনেকুৱা হ'বই হাঁহিৰে মাত মাৰিছে যিকোনো উপায়েৰে আমাৰ বন্ধুক বচাই দিয়ক ইক যিদিনৰ পৰা হাঁহিৰ মোৰ আত্মাই ধৰিছে আমি কান্দি আছো ইক কিবা কৰি বচাওক বাবা বচাওক বহুত বিপদত পৰিছো চিন্তা নকৰিবি তোমালোকৰ বন্ধুক মই বাচাই আছো এনেকুৱা মোৰ বহুত শক্তি আছে ওম লিম চিম ক্ৰিম চিলিম ক্লিম পিছা ওম মামো চিকে চাওমিন ৰোল কিবা কালিস্কা এবার বেলেগ এটা মন্ত্র জানিব লাগবো ইয়া ওম ওম কারি কারি কার কিস 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 লাকি চাপ 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 আহি গেছি এবাৰ হাজত নাযাওঁ মই ওম কমল বসলাই নমঃ ওম রজনীগন্ধাই নমঃ বাৰাত জল খাম মই কি যাম ও ব্ৰইলাৰ মাংস খালি হ'ব না নহ'ব টকা বাৰা লাগব মতা বাৰাৱা দে যে খাব নাপাওঁ পাৰৰ মাংস জোলটো কেনেকৈ খুৱাম মানুহে খাব পাৰে পাৰৰ মাংস জোলটো ফুৰি কেনেকৈ খাবি পাৰৰ মাংস জোল মই এইগিলা নাজানো বগা বাৰা লাগব মতা বাৰাৱা এই ব্ৰইলাৰত জলে খুৱাই দিম দে কেনে হ'ব ঠিকে আছে বুজাবুজি বুজিব লাগে ইটো গোটেই ধৰি থাকে গমেই নাপাব ঠিকে আছে ঠিক আছে তোমালোকৰ বন্ধু মোৰ ভাল নহ'ব মই এটা উপায় দিব পাৰিম যিডাল গাছৰ তলত তহঁতৰ বন্ধু পৰি আছিল সেই গাছৰ তলত মাটিৰ তলত এটা টপলা এটা আছে সেই টপলা খান্দি কিনে ওলাব লাগিব ওলাই সি পুৰিব লাগিব 2টা বজাত টপলা পুৰাৰ পাছত কিবা হানি বিক্ৰী হ'ব পাৰে হয় নাখাবি মই বস্তু পঠাই দিম 2টা বা 1টা বজাত জ্বলাই দিবি তোমালোকৰ বন্ধু ভাল হৈ যাব আলাক নিৰঞ্জন এডাল নহয় ঐ আছে আছে নহয় পাছত দেখি মই চিনি পাওঁ না গাছডাল আছো না আছো তুই ভয় কৰিব নালাগে আহি থাকচোন ও এডাল গাছডাল এডালে না এডালে ইয়ে ভয় কৰিব নালাগে ও এডালেৰ গাছডাল মই চিনি পাওঁ ন খাজানা বা কোনফালে আছিল এতিয়া তইছো চিন থৈ গৈছিলি বোধ ৰাতিপুৱা আইও চিন থৈ যা হা ওইখিনি চাফাও এইখিনি এইখিনি বঢ়িয়া চাফা হৈ আছে এইখিনি পেলাই আৰম্ভ কৰোঁ দিছিল দে ধৰ পইচা নালাগে মই যাওঁ অ কি হলো তোৰ তুই এনেকে যে ক'ব ধৰছা কেলে মোৰ পিছত দেখি কিবা আছে সি সেনেকে ভয় খাব ধৰছি একেবাৰে ই বেটা কিয় দৌৰলা
ঐ ৰ কিয় দাউলি তই শুন কি কিবা দাউৰা কাৰণ আছে কি ভূতকো ভয় কৰে আজিৰ দিনকো ভূতক ভয় কৰা দিন আছে নেকি চালা ই ভূতকো ভয় কৰে এ বাদ দি চব খাজানা মোৰে হ'ব যাৱাই ভালে হৈছিলে ই দাউৰা কাৰণ আছে ৰ কিবা নেকি মোৰ পিছত দেখি আছে কিছু কপি দাউলা ও মায়ে কয় গেল তো ও তো কি আছিল বাপ্পা ও কি দেখলো তো মোক দেখা নাই ৰ এই দুটা আৰু কাই বা আৰু এই দুটা খাজানা বিচাৰি আহিছে বোধহয় নন্দন এই কালু বাবাই কমতে গাছডালৰ তলতে টপলা এটা আছে সেই টপলাটো পুৰিলে বোলে এলপো ভাল হ'ব যাওঁ নহ'লে তই ভয় নকৰিবি কিন্তু মই আছো না মোৰ লগত থাকলে তই ভয় কৰিব দৰকাৰ নাই কি হ'ল ঐ? কি শব্দ ঐ? ইয়ে ক'ত আৰু ই পায়েলৰ শব্দ শুনে ঐ মই আছো না ভয় নকৰিবি তই তই মোক আৰু মাৰবা লাগছা পিছৰ বেৰে মই মাৰা নাই তোক নহ'লে কাই মাৰব মই কি জানো মই মাৰা নাই তোক তই মাৰা নাই যদি মোক কাই মাৰলা পিছৰ বেৰে গাছডালত কিবা আছে নেকি নহয়